আজি দুটা ভেকচিনৰ ওপৰত কৰিছোঁ। দুইটা একেলগে দিয়া হয়, যিটো মিজিলছ আৰু ৰুবেলা। মিজিলছ আৰু ৰুবেলা, মিজিলছটো আমাৰ অলৰেডি হৈ আছে এই ভেকচিনেশ্যন। আমাৰ যিটো RI ছেশ্যন হয়, মানে ৰুটিন ইমিউনাইজেশ্যন ছেশ্যন হয়, তাত এইটো আমাৰ সদায় দি থকা হৈছে। ল'ৰা ছোৱালীক দিয়ে আছে, আমি কেইবাবছৰ ধৰি দি আছোঁ। এইখিনি কোনো এফেক্ট নাই। লগতে এই ভেকচিনটো যদি কোনোবা বাদ পৰি যায়, সেই গতিকে ৰুবেলা ভেকচিনৰ লগত একেলগে সেই মিজিলছ ভেকচিনটো দি দিয়া হৈছে। গতিকে মিজিলছ ভেকচিনৰ লগত ৰুবেলা যিটো ভাইৰাছ আছে, ৰুবেলা ভাইৰাছৰ পৰা যাতে এফেক্ট নহয়, ৰুবেলা ভাইৰাছটো নতুনকৈ আমাক ইণ্ট্ৰডিউচ কৰিছে। যোৱা 18 আগষ্টৰ পৰা এইটো দি থকা হৈছে। অসমৰ সকলো জিলাতে ইয়াৰ দিয়া হৈছে। লগতে ইয়াৰ আগতে ভাৰতবৰ্ষৰ 6খন ৰাজ্যত প্ৰায় 6 কোটি ল'ৰা ছোৱালীক এই ভেকচিন দিয়া হৈ গ'ল। কোনো ৰাজ্যৰ পৰা ইয়াৰ কোনো ছাইড এফেক্টৰ বিষয়ে এতিয়ালৈকে ৰিপৰ্ট অহা নাই। মাত্ৰ আজি আমাৰ কেইদিনমান আগতে এই আমাৰ গণিপুৰ ছাব চেণ্টাৰৰ অধীনত এটা ইনচিডেণ্ট দেখা গ'ল, আৰু তাৰপিছত লংকা PHC আণ্ডাৰত দেখা গ'ল, যিটো আচলতে সম্পূৰ্ণকৈ ভেকচিনৰ পৰা হোৱা বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। এইটো মূলভূত মানসিক প্ৰভাৱ হৈছে। এইটো এজনক দেখি পেলাই আন এজনৰ ওচৰলৈ এইটো বিয়পি পৰিছে বুলি ক'ব পাৰি। যিহেতু যিমানজন ল'ৰা ছোৱালীক বেজি দিয়া হৈছিলে, তাতকৈ বেছি সংখ্যক ল'ৰা ছোৱালীহে হস্পিটেলত ভৰ্তি হ'ল। গতিকে যিসকল অতিৰিক্ত ল'ৰা ছোৱালী ভৰ্তি হ'ল, সেই ল'ৰা ছোৱালীসকলক বেজি নিদিয়াকৈ যদি তেওঁলোকে এফেক্ট হৈছে, গতিকে এইটো এটা মানসিক ৰোগ বুলিয়ে ক'ব লাগিব। গতিকে ইয়াৰ পৰা ভেকচিনৰ পৰা হোৱা কোনো পাৰ্শ্বক্ৰিয়া নহয়, এইটো আমি ডাঠি ক'ব পাৰোঁ। এই যি দুটা আপোনালোকে ভেকচিনেশ্যন অসম চৰকাৰে চলাই আছে, ভাৰত চৰকাৰে বেচিকেলি কোনকেইটা বেমাৰৰ পৰা ৰক্ষা কৰে? ইয়াত মেজিলছ মানে সৰু আই আৰু ৰুবেলাটো বৰ্তমান নতুনকৈ এটা ভাইৰাছ হয়। এই ভাইৰাছটোৰ পৰা মানুহক যেতিয়া ভাইৰাছটো যেতিয়া এটেক কৰিব, তেতিয়া অতি কম সময়ৰ ভিতৰতে ই মানে মানুহৰ হাৰ্ট আৰু মগজুত এফেক্ট কৰে। ইয়াৰ কোনো চিকিৎসা নাথাকে। গতিকে আগতীয়াকৈ এই ভাইৰাছটো নোসোমাবৰ কাৰণে প্ৰতিৰোধক হিচাপে ভেকচিনেশ্যনটো কৰা হৈছে। ছ'চিয়েল মিডিয়ালৈ মোৰ এটা অনুৰোধ যে তেওঁলোকে প্ৰকৃত বস্তুটো চাই পেলাই আচলতে সকলোখিনি সত্য শুদ্ধ হয় নে নহয় তাক নিৰীক্ষণ কৰি পেলাই আমাৰ যিসকল বিষয়াসকল আছে, মেডিকেল বিষয়াসকল, আমাৰ মানে স্বাস্থ্য বিষয়াসকল আছে, তেওঁলোকৰ লগত যোগাযোগ কৰি সম্পূৰ্ণকৈ জানি বুজিহে ইয়াক ৰাইজৰ ওচৰত উপস্থাপন কৰাটো আমি বিচাৰোঁ। গতিকে হয়তো ময়ো নাজানিব পাৰোঁ, কিন্তু মই এজন চিকিৎসা বিষয়া নহয়, কিন্তু মই নাজানিব পাৰোঁ, কিন্তু চিকিৎসা বিষয়াসকলে সম্পূৰ্ণকৈ জানে। গতিকে আমি হৈছোঁ মেনেজমেণ্টৰ মানুহ, আমি সকলোখিনি চাই বুজিহে আমি ক'বলগীয়া হয়। গতিকে তেওঁলোকলৈ আমাৰ এটাই অনুৰোধ যে যিসকল চিকিৎসা বিষয়া থাকে তেওঁলোকৰ লগত যোগাযোগ কৰি তাৰ যিকোনো প্ৰভাৱৰ বিষয়ে আলোচনা কৰি সত্য শুদ্ধটোহে তেওঁলোকে ৰাইজৰ ওচৰত উপস্থাপন কৰক, এইটোৱে আমাৰ আহ্বান। সম্পূৰ্ণ এতিয়া মানে আপোনাৰ আলোচনা কৰি এইখিনি গম পালোঁ যেন এই ভেকচিনৰ পৰা কোনো এফেক্ট হোৱা নাই। এতিয়ালৈকে তেনেকুৱা ভেকচিনৰ পৰা কোনো এটা এফেক্ট পোৱা নাই। ই হৈছে মানে যাৰ উৰা বাতৰি মানে আচলতে ভয়ৰ কাৰণে হয়তো 2-এজন ল'ৰা ছোৱালী মূৰ ঘূৰাব পাৰে। মূৰ ঘূৰোৱাৰ ডাঙৰ কথা নহয়। মূৰ ঘূৰোৱাটো আচলতে ভেকচিনৰ পৰা হোৱা কথা নহয়। মূৰ ঘূৰোৱাটো এটা ভয় খোৱাৰ কাৰণেহে হ'ব পাৰে। এনেও ল'ৰা ছোৱালীৰ মূৰ ঘূৰাব পাৰে, আৰু তাৰপিছতে তেওঁলোকে হয়তো তেওঁলোকৰ আন কিবা অসুবিধাৰ কাৰণেও, আন বেমাৰৰ কাৰণেও তেওঁলোকৰ মূৰ চূৰ ঘূৰাই পেলাই বা অসুবিধা হ'ব পাৰে। কিন্তু ভেকচিনৰ কাৰণে মূৰ ঘূৰোৱাটো এটা অসুবিধা নহয়। ভেকচিনৰ পৰা হোৱা অসুবিধা নহয় সেইটো। এতিয়া আপুনি আমাৰ আমবাৰী অঞ্চলৰ ৰাইজক কি ক'ব? আমবাৰী অঞ্চলৰ ৰাইজলৈ মোৰ এটাই অনুৰোধ, তেওঁলোকে নিজৰ ল'ৰা ছোৱালীখিনিক আমাৰ এই ভেকচিনটোৰ জৰিয়তে তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো উজ্জ্বল কামনা কৰি ভৱিষ্যতটো উজ্জ্বল হওক, তাৰ কাৰণে ভেকচিনেশ্যন দিবলৈ অনুৰোধ জনাই পেলাই মই সকলোকে আহ্বান জনাইছোঁ যে তেওঁলোকে নিশ্চিন্ত মনেৰে এই ভেকচিনটো দিয়ক। আমি তেওঁলোকৰ লগত সদায় আছোঁ। আমি দীঘলজাৰ তেওঁলোকৰ যিমানখিনি পাৰোঁ, কিবা সৰু এটা অসুবিধাৰ কাৰণে আমি সদায় প্ৰস্তুত আছোঁ। তেওঁলোকে যিকোনো ক্ষেত্ৰতে আমাক যোগাযোগ কৰিব পাৰিব। গতিকে ভেকচিনেশ্যনটো তেওঁলোকে সম্পূৰ্ণকৈ লওক।